শ্ৰদ্ধা ৰাইজ, মই আজি আপোনালোকলৈ এখনি অসমীয়া কমেডি আগবঢ়াইছোঁ। গাঁৱৰ দুজন হোজা মানুহ, তেওঁলোকে বহু বছৰ গাঁৱত থকাৰ পিছত হঠাতে এবাৰ তেওঁলোকে চিন্তা কৰিলে যে তেওঁলোকে চহৰলৈ যাব আৰু চহৰলৈ গৈ তেওঁলোকে কিছু উপাৰ্জনৰ বাবে তেওঁলোকে চহৰলৈ যাব আৰু সেই দুইজন হোজা মানুহৰ নাম আছিল নকৰপতি আৰু শকৰপতি। এদিনাখন নকৰপতি আৰু শকৰপতিয়ে চহৰ অঞ্চললৈ যাবলৈ ৰাওনা হ'ল আৰু তেওঁলোকে বাটেৰে গৈ থাকোতে হঠাতে এজন প্ৰফেচাৰ ছাৰ এজনক লগ পালে আৰু প্ৰফেচাৰ ছাৰজনে সিহঁতক দেখা পাই নকৰপতি আৰু শকৰপতিক সুধিলে সিহঁতে ক'ৰ পৰা গৈছে আৰু সিহঁতৰ ঠিকনাটো সুধিলে। তেতিয়া নকৰপতিয়ে তেওঁলোকৰ এড্ৰেছটো ক'বলৈ ল'লে। নকৰপতিয়ে ক'লে, মোৰ নাম নকৰপতি, মোৰ গাঁৱৰ নাম ভেৰভেৰি, থানা ভোলজাৰ, পোষ্ট অফিচ ঠেলামাৰী বলদিয়াৰ, জিলা মৰম দিলে মৰম পায় আৰু ৰাজ্যৰ নাম হৈছে চুকৰ ভেকেলি বামনে ভেকেলি। আৰু তেতিয়া এইখিনি কথা প্ৰফেচাৰজনে শুনি নকৰপতিক ক'লে, বাৰু বাৰু ঠিক আছে, তহঁতৰ ঠিকনাবোৰ শুনিলো, তহঁতে যে চহৰলৈ আহিলি কিবা কৰিম বুলি আহিছ? তেতিয়া নকৰপতি আৰু শকৰপতিয়ে ক'লে, হয় হয় হয়, আমি চহৰত কিবা ইনকামৰ কাৰণে আহিলো। তেতিয়া প্ৰফেচাৰজনে সিহঁতক ক'লে, বাৰু বাৰু ঠিক আছে ঠিক আছে, তহঁতে চহৰ পাবিয়ে এতিয়া আৰু গৈ থাক তেতিয়াহ'লে তহঁতে। আৰু তেনেদৰে কৈ নকৰপতি আৰু শকৰপতিয়ে পুনৰবাৰ চহৰৰ বাটেৰে যাবলৈ ধৰিলে আৰু গৈ গৈ সিহঁতে বহুত ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং বিলাক দেখিছে, ঘৰবিলাক দেখিছে, বিভিন্ন কল কাৰখানাবিলাক দেখিছে। তাৰপিছত নকৰপতি আৰু শকৰপতিয়ে সেইদিনা ৰাতি কিবা কিবি অলপ দোকানত খোৱা বোৱা কৰি সিহঁতে ৰাস্তাৰ ওচৰতে থকা ঘৰ এটাত জিৰণি ল'লে। তাৰপিছত পিছদিনাখন আকৌ সিহঁতে নকৰপতি আৰু শকৰপতি দুয়োৱে আলোচনা কৰিলে যে কি কৰা যায়। এনেদৰে চিন্তা কৰি থাকোতে ইতিমধ্যে সিহঁতে গাঁৱৰ পৰা লগত কিছু পইচা লৈ গৈছিল আৰু এনেকৈ দুয়োটাই কথা পাতি থাকোতে হঠাতে এজন মানুহ লগ পালে। মানুহজন সিহঁতৰ ওচৰলৈ আহিল, আহি সিহঁতক সুধিলে ক'ৰ পৰা আহিছে। তেতিয়া নকৰপতি শকৰপতিয়ে গোটেই কথাখিনি ক'লে যে সিহঁতে গাঁৱৰ পৰা আহিছে আৰু সিহঁতে কিবা এটা ইয়াতে ব্যৱসায় কৰিব বিচাৰে। মানুহজনে নকৰপতি আৰু শকৰপতিক
এঠাইলৈ কামৰ বাবে লৈ গুচি গ'ল। আৰু বহু ডাঙৰ ওখ অট্টালিকা, সেই অট্টালিকাটোত সিহঁতে ৰখিব লাগে, গেটটোতে থাকিব লাগে। ইফালে নকলপতি আৰু শকলপতি দুয়ো ধুতি পিন্ধি যোৱা মানুহ। কেইটামান দিন সিহঁতে তাতে কাম কৰিলে। পিছত গৈ সিহঁতৰ এনেকুৱা হয় যে খোৱা লোৱাখিনিও সিহঁতে ভালদৰে নাপায়। তাৰপিছত মানুহবিলাকে যথেষ্ট ধনী মানুহবিলাক আহে, গাড়ী লৈ আহে আৰু গাড়ী খুব সুন্দৰ দামী পোচাক পৰিচ্ছদবিলাক পিন্ধি মানুহবিলাক সন্মুখেৰে গুচি যায়। তাৰপিছত কেইটামান দিন এনেকুৱা হ'ল যে সিহঁতক কোনো খবৰ নলয় বা সিহঁতক অলপ পইচা লাগে। এনেকৈ থাকোঁতে কিছু পইচা সিহঁতৰ গাঁঠি সিহঁতৰ ঘৰৰ পৰা লৈ যোৱা কিছু পইচা সিহঁতৰ খৰচ হ'ল। তাৰপিছত যিজন মানুহে লৈ গৈছিল সেই মানুহজনৰো দেখা দেখি নাই। তেতিয়া নকলপতি আৰু শকলপতিয়ে সিহঁতে পুনৰবাৰ আকৌ এঠাইত বহি আলোচনা কৰিলে। সিহঁতে ঠিক কৰিলে যে এই কামটো সিহঁতে এৰিব, এৰি সিহঁতে এইবাৰ চহৰতে নিজাকৈ কিবা এটা ৰুম ভাড়া এটা ল'ব, লৈ সিহঁতে কণী বিক্ৰী কৰিব।